ফ্ৰেণ্ডছ আকৌ এটা ভিডিঅ'টো আপোনালোকৰ মাজত আহিছোঁ আশা কৰিছোঁ যে ভিডিঅ'টো ভাল লাগিল চাই গতিকে এইবাৰ চেনেলটো যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই সেইবিলাকে ছাবস্ক্ৰাইব কৰি ল'ব বেলাইকনটো ক্লিক কৰি ল'ব ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব আৰু ফ'ল' কৰি ভিডিঅ'টো আৰম্ভ কৰিব আজি আমি ভিডিঅ'টো বিশ্বব্ৰহ্মাণ্ড সন্দৰ্ভত আলোচনা কৰিব ওলাইছোঁ বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ ক্ষেত্ৰত বহুতো কেইটা থিয়ৰী আছে বা মতবাদ আছে যাৰ ভিতৰত আটাইতকৈ গ্ৰহণযোগ্য মতবাদটো হৈছে বিগ বেং থিয়ৰী এইটো মতবাদৰ মতে বিশ্বব্ৰহ্মাণ্ডখন উৎপত্তিৰ সময়ত একেটা বিন্দুতে থোপ খাই আছিল আৰু ইয়াৰ সকলো ভৰ গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ ভৰ এঠাইত থোপ খাই আছিল আৰু তেতিয়া সময় প্ৰায় নাছিল বুলিয়ে ক'ব পাৰি তাৰপিছত এটা ডাঙৰ এক্সপ্ল'জনেৰে বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টি হৈছিল আৰু সকলো তাৰ ভিতৰত যিখিনি বস্তু থোপ খাই আছিল ধৰা হ'ল নক্ষত্ৰ গেছ প্ৰথমতে গেছ আদি প্ৰটন ইলেক্ট্ৰন আদি আছিল পিছলৈ নক্ষত্ৰবিলাকৰ সৃষ্টি হয় নক্ষত্ৰ উপগ্ৰহ গ্ৰহ ধুমকেতু এষ্টেৰইড যি নহওক এইবিলাকৰ পিছতহে সৃষ্টি হৈছিল এইটো মতবাদ এইকাৰণে গ্ৰহণযোগ্য কাৰণ ডপলাৰ ক্ৰিয়া অৰ্থাৎ ডপলাৰৰ যিটো থিয়ৰী আছে সেইটো সত্য বুলি প্ৰমাণিত কৰে ডপলাৰ থিয়ৰী মতে ৰঙা পোহৰটোৱে আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰে আৰু নীলা পোহৰটোৱে আটাইতকৈ কম দূৰত্ব অতিক্ৰম কৰে তাকে বুজাবলৈ আমি যদি এডাল স্কেলত গোটেইকেইটা পোহৰ ৰাখোঁ তেনেহ'লে এইফালে এইটো চাইডে যদি ৰঙা পোহৰটো ৰাখোঁ মানে আটাইতকৈ বেছি দূৰত অতিক্ৰম কৰিব পৰা পোহৰ আৰু আটাইতকৈ সিফালে শেষত হ'ব নীলাটো আটাইতকৈ কম দূৰত্ব অতিক্ৰম কৰিব পৰা পোহৰ এতিয়া সেইটো থিয়ৰী মতে আমাৰ ৰঙা পোহৰটোৱে বেছি দূৰত্ব অতিক্ৰম কৰে আৰু নীলাটোৱে কম দূৰত্ব আৰু সূৰ্যক বাদ দি যিহেতু আমাৰ সূৰ্য আমাৰ নিজৰ নক্ষত্ৰ সৌৰজগতৰ তাৰ বাহিৰে বাকীবিলাক নক্ষত্ৰৰ কথা ক'বলৈ গ'লে বাকীবিলাক নক্ষত্ৰৰ পৰা নিৰ্গত হোৱা পোহৰটো আমি ৰঙা দেখিবলৈ পাওঁ কাৰণ বাকীবিলাক পোহৰ আধা বাটতে শেষ হৈ যায় ৰঙা পোহৰটো বেছি দূৰত্ব অতিক্ৰম কৰাৰ বাবে আমাৰ চকুত বা আমাৰ পৃথিৱী পায় তাৰ ওপৰত সেই কথা ভিত্তি কৰি আমি ক'ব পাৰোঁ যে আমাৰ পৰা সেইবিলাক নক্ষত্ৰ দূৰলৈ গৈ আছে আৰু এইটো তাৰ পৰা এইটো প্ৰমাণ হয় যে বিশ্বব্ৰহ্মাণ্ডখন বিস্তাৰ হৈ আছে আৰু বিগ বেং থিয়ৰীও তাকে কৈছে প্ৰথমতে এটা থোপত আছিল তাৰপাছত এক্সপ্লইড হৈ বিশ্বব্ৰহ্মাণ্ডখন ক্ৰমান্বয়ে বাঢ়ি গ'ল আৰু ডপলাৰ ক্ৰিয়া মতে সেইটোৱেই শুদ্ধ হয় এতিয়া আমি আমাৰ তাৰকাৰাজ্যখনৰ বিষয়ে কিছু আলোচনা কৰিব গৈ আছোঁ তাৰকাৰাজ্য যিহেতু বিগ বেং থিয়ৰী হৈছিল তাৰ পিছ মুহূৰ্ততেই গোটেই বিশ্বব্ৰহ্মাণ্ডখন ধূলি গেছ আদিৰে আবৃত হৈ পৰিছিল তাৰপিছত লাহে লাহে নক্ষত্ৰবোৰৰ সৃষ্টি হৈছিল তাৰপিছত গ্ৰহবোৰৰ উপগ্ৰহবোৰৰ তেনেকুৱাকৈ উৎপত্তিৰ সময়ত আমাৰ সৌৰজগতত প্ৰায় 100তকৈ বেছি গ্ৰহ আছিল বুলি বিজ্ঞানীসকলে কৈছে কিন্তু সময়ৰ অন্তৰালত সেই গ্ৰহসমূহ মাধ্যাকৰ্ষণ শক্তিৰ বাবে সূৰ্যৰ গ্ৰহত সোমাই গৈ নিক্ষেপ হৈ যায় আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পোৱা বুধ শুক্ৰ পৃথিৱী মংগল আদি গ্ৰহবোৰ আছে আৰু তাৰ লগতে তাৰ উপগ্ৰহবোৰ আছে আমি ভাবিছিলোঁ যে সূৰ্যটোহে আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে 200 বছৰ আগতে আমি জনা নাছিলোঁ যে আমাৰ পৰা যিবিলাক নক্ষত্ৰ সূৰ্যটোৰ বাহিৰে যিবিলাক নক্ষত্ৰ আছে সেইবোৰ আমাৰ পৰা বহু হাজাৰ আলোকবৰ্ষ দূৰত অৱস্থিত এইখিনিতে ক'ব বিচাৰোঁ যে এক আলোকবৰ্ষ হৈছে পোহৰে 1 বছৰত অতিক্ৰম কৰা দূৰত্ব আৰু পোহৰে 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে গতিকে ভাবি চাওক যে 1 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব বা 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব বা 1 বছৰত কিমান দূৰত্ব অতিক্ৰম কৰিব গতিকে নক্ষত্ৰসমূহ আমাৰ পৰা কিমান দূৰত্বত আছে 100 বছৰ আগতে আমি জনা নাছিলোঁ যে আমাৰ তাৰকাৰাজ্য হাতীপতি বিশ্বব্ৰহ্মাণ্ডৰ 100 মিলিয়ন তাৰকাৰাজ্যৰ ভিতৰত এখন চ' আমাৰ মানৱ সভ্যতাই লাহে লাহে বিজ্ঞানৰ বা প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাক এইবোৰ তথ্য জানিবলৈ সহায় কৰি আহিছে আৰু আমি বিজ্ঞানক ধন্যবাদ দিয়া উচিত যাতে কাৰণ বিজ্ঞানে আমাক এইবিলাক তথ্য বহুত বিশ্লেষণাত্মক ভংগীৰে দি আহিছে বিশ্বব্ৰহ্মাণ্ড সত্যতা আমাৰ কল্পনাৰ অতীত আৰু ইয়াৰ সম্পূৰ্ণ সত্যতা আমি জনাৰ যোগ্য হৈ উঠা নাই বিশ্বব্ৰহ্মাণ্ডৰ তাৰকাৰাজ্যসমূহত গেছ আৰু ধূলিৰ মেঘ আছে যাক নিহাৰিকা বুলি কোৱা হয় প্ৰত্যেকখন তাৰকাৰাজ্যৰ 98% নক্ষত্ৰ তথা গ্ৰহ উপগ্ৰহ ধুমকেতু আদি আৰু 2% গেছ আৰু ধূলিৰ মেঘেৰে আবৃত
আমাৰ সৌৰজগতখনে হাতীপতিৰ চাৰিওফালে ৭২,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত প্ৰদক্ষিণ কৰি আছে। আৰু আমাৰ সৌৰজগতখনক হাতীপতিৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লাগে ২৫ কোটি বছৰ। আৰু সকলোতকৈ আচৰিত কথা যে আমাৰ মানৱ সভ্যতাৰ উৎপত্তিৰ পৰা এতিয়ালৈকে সৌৰজগতখনে যদিও হাতীপতিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে, কিন্তু এপাকো সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই। বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব ওলাইছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাক ছাবস্ক্ৰাইব আৰু ৱাটচ টাইমৰ বহুতেই প্ৰয়োজন, গতিকে আপুনি ছাবস্ক্ৰাইব কৰা নাই যদি তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু শ্বেয়াৰ কৰক, যাতে আমি ছাবস্ক্ৰাইবৰ পাব পাৰোঁ আৰু ৱাটচ টাইম পাব পাৰোঁ। গতিকে এইখিনি কৰিব আৰু উৎসাহ দিব যাতে ইয়াতকৈ ভাল তথ্য আৰু ভাল ভিডিঅ' আপোনালোকৰ মাজতে আহিব পাৰোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।